ডিব্ৰুগড় জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত কৃষক নেতা অখিল গগৈ। ৰাষ্ট্ৰদ্ৰোহী অপৰাধৰ পৰা দোষমুক্ত হ'ল কৃষক নেতা দেৱজিৎ বৰুৱা আৰু প্ৰদীপ হালৈ, কিন্তু দোষমুক্ত নহ'ল অখিল গগৈ। উল্লেখযোগ্য যে বিগত 2017 বৰ্ষৰ মৰাণৰ বামুণবাৰী চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত অখিল গগৈয়ে ৰাষ্ট্ৰদ্ৰোহী মন্তব্য কৰাৰ অভিযোগ তুলি প্ৰশাসনে এক গোচৰ ৰুজু কৰিছিল। উক্ত গোচৰৰ ভিত্তিত অখিল গগৈক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। সভাখন আয়োজক তথা লেঙেৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱজিৎ বৰুৱাকে ধৰি সেই সময়ৰ ডিব্ৰুগড় জিলাৰ সমিতিৰ সভাপতি প্ৰদীপ হালৈৰ বিৰুদ্ধেও ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিছিল প্ৰশাসনে। 12 ছেপ্টেম্বৰত ডিব্ৰুগড় জিলাৰ সত্ৰ ন্যায়াধীশে দেৱজিৎ বৰুৱা আৰু প্ৰদীপ হালৈক উক্ত ৰাষ্ট্ৰদ্ৰোহ গোচৰৰ পৰা দোষমুক্ত বুলি বিশেষ গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিলে যদিও অখিল গগৈ এই পৰ্যন্ত দোষমুক্ত হোৱা নাই। ব্যুৰো ৰিপৰ্ট, নিউজ 12 আছাম। 124A ধাৰাৰ অধীনত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰটো চলিব বুলি আজি আদালতে ৰায় প্ৰদান কৰিছে। গতিকে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰটো মোৰ চলি থাকিব, কিন্তু মোৰ দুজন সংগী আছিলে প্ৰদীপ হালৈ আৰু দেৱজিৎ বৰুৱা, দুয়োজনক এই গোচৰৰ পৰা ৰেহাই দিয়া হৈছে। মই যিসকল অধিবক্তাই সন্মানীয় অধিবক্তাই অনুজ চেত্ৰীকে ধৰি সন্মানীয় অধিবক্তা শৰ্মা ছাৰ, সিং ছাৰ আৰু বৰগোহাঁই ছাৰ, যিকেইজনে সন্মানীয় অধিবক্তাই আমাৰ হৈ গোচৰটোত তেখেতসকলে আমাৰ হৈ যুক্তি প্ৰদৰ্শন কৰিলে আৰু লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ আৰু কৃষ্ণ গগৈ তেওঁলোকে মোৰ হৈ যুক্তি প্ৰদৰ্শন কৰিলে, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু মৰাণ থানাৰ যি গোচৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ, সেই গোচৰ অব্যাহত থাকিব বুলি আজি আদালতে ৰায় দিছে।